की जनता के बीच में खड़े होंगे, आपके मुद्दे उठाएंगे। जातीय युवा शक्ति कि ये डेलीगेशन हमारे बीच में इन्होंने वादे किए हैं हमसे कि इन बच्चों की आवाज बन के हम आसाम के कोने कोने में उतरेंगे, क्योंकि हमारी वहां पे पार्टी चेंजेस की पार्टी के तौर पे जानी जाती है। तो हम युवा होने का पूरा जिस वक्त इस देश को जरूरत थी आप लोगों की, आपने सड़क में आके दिखा दिया कि इस देश का जो युवा पीढ़ी है वो सक्षम है कि अन्याय के विरुद्ध अपना आवाज उठाने के लिए। आप लोगों को हम धन्यवाद देना चाहते हैं कि जिस समय एक्चुअली जिन लोगों को आवाज उठाना चाहिए था, ये जो क्वेश्चन पेपर लीक का जो इशू है, इस पर सवाल उठाना चाहिए था, वो लोग इस सरकार के डर से चुप बैठे थे। যন্ত্ৰমন্ত্ৰত ধাৰাবাহিকভাৱে ভাৰতৰ শিক্ষা ব্যৱস্থাৰ যি আমাৰ দুৰৱস্থা চলি আছে তাৰ ওপৰত যি প্ৰতিবাদী কাৰ্যসূচী চলি আছে, তাত আমি অসমৰ পৰা অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিৰ এটা সজাতি দল আহিছো, আমি অংশগ্ৰহণ কৰিছো। আৰু আমি অংশগ্ৰহণ কৰি এটা কথা আমি স্পষ্টভাৱে ক'ব খুজিছো যে ভাৰতবৰ্ষত বা অসমকে ধৰি ভাৰতবৰ্ষত যি শিক্ষা ব্যৱস্থা চলি আছে, ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ যি হেতালি খেলি আছে, এইখিনি বন্ধ হ'ব লাগিব। ধৰ্মেন্দ্ৰ প্ৰধানে ৰিজাইন কৰিব লাগিব। কাৰণ আপোনালোকে যদি চাই, এবাৰ যদি পেপাৰ লিক হয় সেইটো আমি ভুল বুলি ধৰিব পাৰিম, যেতিয়া বাৰে বাৰে হয় তেতিয়াহ'লে কেতিয়াও ভুল বুলি ধৰিব নোৱাৰো। গতিকে সেই যিখিনি ভুল হৈছে, যিখিনি তেওঁলোকে কৰি আছে, বাৰে বাৰে কৰাপশ্যন কৰি আছে, দুৰ্নীতি কৰি আছে, এইখিনি আচলতে তেওঁলোকে ৰিজাইন দিব লাগিব। আৰু আমি অসমৰ পৰা আহিছো, আমি স্পষ্টভাৱে এটাই কথা ক'ব লাগিব, যন্ত্ৰ মন্ত্ৰত যিসকল যুৱক যুৱতী আছে, অসমৰ যি যুৱ শক্তি, ভাৰতৰ যুৱ শক্তি আছে, আমি সকলোকে স্পষ্টভাৱে কৈছো, আমি অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তি, আমি তেওঁলোকৰ লগত আছো।